গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা হৈছে আৰু ৰাতিপুৱা মানে চাহটো দৰকাৰ হয় না, আৰু ভুজিয়া লগত প্লেটটো অলপ মানে হেৰি কৰিবা দেই। দোকানত না আছোঁ, দোকানত এনেকুৱাই চলে। আৰু ৰাতিপুৱা মানে চাহটো খালে যে আহা গোটেই দিনটো ফ্ৰেছ। যোনে টি লাভাৰ হয় সিহঁতে গম পাব, ৰাতিপুৱা মানে একাপ চাহ খোৱাৰ পাছত যোনটো চকুন লাগে না, যা টোপনি লাগি আছে, চাহ খোৱা বাছ। চাহটো মানে ভেৰি ইম্পৰ্টেণ্ট, আৰু খাছ কৰি মানে লাল চাহ। গাখীৰ চাহতকৈ লাল চাহ খাবা বেষ্ট। গাখীৰ চাহ আজিকালি কি ক'বা, যিহে মানে মিলাব দুনিয়াভৰ গেছ। ইয়াৰ লগত পনীৰ ভুজিয়া মজা আৰু। পঢ়াত বৰ টেবুলত বহিছা, পঢ়িব পৰা নাই, টোপনি লাগি আছোঁ, এক কাপ বঢ়িয়াকৈ লাল চাহ মাৰি দিয়া কাৰাকে। বলবম না, চ' বলবমৰ গান পুৰা বাজি আছে। সেয়াই আৰু ৰাতিপুৱা বুলি ভিডিঅ' এটা দিওঁ বুলি ভাবিলোঁ, তোমালোকক দি দিলোঁ। লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা।